তো গুড ইভিনিং দোস্ত, কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল আৰু মোৰো ভালে। অন্যদিনা নিচিনাকৈ আজিও অসম হিষ্ট্ৰীৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা অসম পুলিচত খুবেই প্ৰয়োজন। আৰু মৰ্ণিং ভিডিঅ' বনাব নোৱাৰোঁ, সেইটো কাৰণে মৰ্ণিং ডিউটি যাব লাগে, সেইবাবে এতিয়া বনালোঁ, যিহেতু মৰ্ণিং ভিডিঅ'টো আপলোড দিম। গতিকে বলক পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আজিৰ কুৱেশ্যন কেইটা হৈছে আপোনালোকে লিখি ল'ব। সেন বংশৰ প্ৰতিষ্ঠাপক কোন? সেন বংশৰ প্ৰতিষ্ঠাপক নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাপক কোন? সেন বংশৰ প্ৰতিষ্ঠাপক নীলধ্বজ। বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়? আলাউদ্দিন হুছেইন শ্বাহ। বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়? আলাউদ্দিন হুছেইন শ্বাহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আপোনালোকৰ বিশ্বসিংহ আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক। আপোনালোকে লিখি যাব। ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল? 1540 খ্ৰীষ্টাব্দৰ পৰা 1587 খ্ৰীষ্টাব্দলৈ। ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যৰ ৰজা হিচাপে আছিল? 1540 and 1587 খ্ৰীষ্টাব্দ। মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মল্লদেৱ। আপোনালোকে চবেই জানে এইকেইটা কুৱেশ্যন, আপোনালোকে ৰিভাইজ কৰি যাব আৰু লিখি যাব, তেতিয়া আপোনালোকৰ পৰীক্ষাৰ কাৰণে উজু হ'ব। নেক্সট কুৱেশ্যন আছিল আপোনালোকৰ, কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ আপোনালোকৰ এনচাৰ হ'ব নৰনাৰায়ণ। আৰু কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে? কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছে এখন ফলিত, তাৰে কথা উল্লেখ আছে, সেইখন হ'ল আপোনালোকৰ কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি। কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে? এনচাৰ কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কামাখ্যা মন্দিৰত থকা বেৰত থকা শিলৰ ফলিত উল্লেখ আছে। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক আপোনালোকৰ ৰঘুদেৱ। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰঘুদেৱ। ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অনন্ত কণ্ডলী। ভাগৱতখন অনন্ত কণ্ডলীয়ে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? ৰাল্ফ ফিটছ। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? 1581 চনত 1581। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? 1581 খ্ৰীষ্টাব্দ। গতিকে ফ্ৰেণ্ডছ, প্ৰশ্নকেইটা আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে লিখি লওক। সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? নীলধ্বজ সিংহ। বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়? আলাউদ্দিন হুছেইন শ্বাহ। সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটো আপোনালোকৰ নীলধ্বজ সিংহ। বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়? আলাউদ্দিন হুছেইন শ্বাহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বিশ্বসিংহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বিশ্বসিংহ। ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যৰ ৰজা হিচাপে আছিল? 1540 and 1587 খ্ৰীষ্টাব্দ। মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মহাৰাজ নৰনাৰায়ণৰ আচল নাম আছিল আপোনালোকৰ মল্লদেৱ। আপোনালোকে লিখি যাওক। কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰটো এবাৰ আগত নিৰ্মাণ কৰিছিল আৰু পুনৰ নিৰ্মাণ কোনে কৰিছিল? আপোনালোকৰ নৰনাৰায়ণ। কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে? কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা আপোনালোকে
এনচাৰ হ'ব কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি। আপোনালোকে এনচাৰ লিখিব কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ৰঘুদেৱ। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক আপোনালোকৰ ৰঘুদেৱ। ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ আপোনালোকৰ এনচাৰ হ'ব অনন্ত কণ্ডলী। ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অনন্ত কণ্ডলী। নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? ৰাল্ফ ফিটছ। নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? ৰাল্ফ ফিটছ। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? 1581। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? 1581 খ্ৰীষ্টাব্দ। তো ফ্ৰেণ্ডছ, আজিলৈ এইকেইটাই আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন। অহাকালি আকৌ লগ পাম। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ মোৰ চাই থাকিব, আপোনালোকে মৰম চেনেহ জনাই থাকিব। তো ফ্ৰেণ্ডছ, আজিলৈ বাই, জয় হিন্দ।